নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান হেভি ডিজাইনৰ হাতে বোৱা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় ভালে লাগিব, যদি ভাল লাগে ল'ব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নাম্বাৰ দিয়া আছে। প্ৰথমতে চাব, গুলপীয়া ৰঙৰ এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ দেখাই আছোঁ। চাইড পতি বা পাৰি কোনো প্ৰয়োজন নাই, কিয়নো চাইডলৈকে পতি দিয়া হৈছে, মানে ফিক্স পতি দিয়া হৈছে। কেৱল কলা ৰংটোৰে খুব ধুনীয়াকৈ মানে দুটা বুটা দিয়া হৈছে। খুব বেছি মৰম লগা হয় কাপোৰযোৰ, নিশ্চয় ভাল লাগিব, যদি ভাল লাগে ল'ব পাৰিব। মোৰ ঘৰ ৰঙীয়া পুঠিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট পুঠিমাৰীৰ পৰা কাপোৰবিলাক ল'ব পাৰিব। আৰু যদি দূৰৰ হয় তেতিয়াহ'লে প্ৰব্লেম নাই, মই কুৰিয়াৰ ব্লুডাৰটোৰ জৰিয়তে কাপোৰবিলাক পঠাওঁ। কুৰিয়াৰ চাৰ্জ 10 টকাটো এক্সট্ৰা হয়। আৰু মই যেতিয়া পঠাওঁ কাপোৰযোৰ তেতিয়া লগালগ আপোনালোকে ট্ৰেকিং ID পাই যাব। এয়া চাব, মই দেখাই আছোঁ, কেৱল কলা ৰংটোৰে বুটাবিলাক দিয়া হৈছে আৰু ঘন ঘনকৈ দিয়া হৈছে উৰেগাই। আৰু যিহেতু ছাইডত ফিক্স পতি দিয়া হৈছে আৰু ইয়াত ব্লাউজ পিচ নাই, ব্লাউজ পিচটো আনিলে প্ৰাইচটো বহুত বেছি হয়। আৰু কিছুমান প্ৰব্লেমৰ কাৰণে মই ইয়াত প্ৰাইচবিলাক আপোনালোকক জনাব নোৱাৰিম। সেয়েহে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, যিটো নাম্বাৰ স্ক্ৰীনত দিয়া আছে মই আপোনালোকক জনাই দিম ইয়াৰ প্ৰাইচটো কিমান হ'ব। আৰু যিটো যিবিলাকৰ দূৰৰ হয় ঘৰ, যদি অনলাইনত ল'ব বিচাৰে কুৰিয়াৰত পঠাম, মই জনাইছোঁ। কিন্তু কুৰিয়াৰ চাৰ্জটো এক্সট্ৰা হ'ব, মানে কাপোৰযোৰৰ লগত প্লাছ কৰি কোৱা নাযায়, কিয়নো মোৰ কেছ অন ডেলিভাৰীৰ ব্যৱস্থা আছে। ৰঙীয়া, পুঠিমাৰী, বাহেতা চাৰিআলি, সাজে বা দগাঁও চক, এইখিনি ঠাইৰ পৰাহে আপোনালোকে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় মই দিব যাব নোৱাৰিম, কাৰণ বহুতে এনেকুৱা কয় যে কাপোৰযোৰ আহি পোৱাৰ পিছত পে'মেণ্টটো দিম। যদি মই কুৰিয়াৰ ব্লুডাৰটোত পঠাওঁ তেনেহ'লে তেনেকুৱাকৈ নহ'ব। যদি আপোনালোকৰ কিবা কনফিউজ থাকে যে কাপোৰযোৰ নাপাম বা সেই হিচাপত যদি মানে দূৰৰ হয়, মই জনাইছোঁ মোৰ কামৰূপ ডিষ্ট্ৰিক্ট ৰঙীয়া পুঠিমাৰীত ঘৰ। যদি দূৰৰ হয় যে কাপোৰ ল'ব ভয় কৰে, সেই হিচাপত আপোনালোকে কণ্টেক্ট নকৰিলে হয়। কাৰণ বহুতে এনেকুৱাকৈ কৰে, প্ৰথমতে বহুত মেছেজ কৰিব, ফোন কৰিব, তাৰে পিছত ক'ব যে মোৰ ভয় লাগে, আপুনি যদি দিব আহে কেছ অন ডেলিভাৰী তেতিয়াহে কাপোৰযোৰ ল'ম। এনেকুৱা বহুত পাইছোঁ, মানে বহুত বেছি ডিষ্টাৰ্ব পোৱা বুলি ক'লে ভুল নহ'ব। সেয়েহে মই জনাই দিছোঁ, যদি আপোনালোকৰ তেনেকুৱা কনফিউজ থাকে বা নলয়, আপোনালোকে ল'ব ভয় কৰে, কণ্টেক্ট নকৰিলে হ'ল। কাৰণ অলৰেডি মই ডেইলি আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰ লৈ আনো, বা মোক লাইভ ভিডিঅ'ত মোক দেখা পাই আছে আপোনালোকে, সেইটো বেমানি মোৰ পৰা পোৱা নাযায়। কাৰণ মই ডেইলি আপোনালোকৰ মানে মোৰ পাৰ্চেলবিলাক পঠাওঁ। কেতিয়াবা কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে 2 দিন মানে দেৰি হয়, সেইটো মই আপোনালোকক মানে যিটো ফোন নাম্বাৰ দিব সেইটো ফোন নাম্বাৰত মই ফোন কৰি জনাই দিওঁ, যাতে এইখিনি প্ৰব্লেম আপোনালোকে মোকো নিদিয়ে। কাৰণ এইটো মই পাইছোঁ, বহুতে এনেকুৱা কয়, প্ৰথমতে মানে পূৰা মেছেজ কৰিব, ফোন কৰিব, পিছত ক'ব যে কাপোৰযোৰ দিব আহক, মই নোৱাৰিম দিয়ক যদিহে অনলাইন হয়। সেয়েহে মই আজি কথাটো জনাই দিছোঁ। আৰু মই আজি দেখুওৱা গোটেইকেইযোৰ কাপোৰে বহুত বেছি ধুনীয়া হয়, আৰু খুব ধুনীয়া ধুনীয়া মানে ডিজাইন কৰি দিয়া হৈছে। আৰু গোটেইকেইযোৰ কাপোৰতে চাইড পতি বা পাৰি কোনো প্ৰয়োজন নাই, কিয়নো চাইডলৈকে বুটাখিনি দিয়া হৈছে। বহুত বেছি ধুনীয়া হয়, আহল বহল বা ডাঙৰ দীঘল আছে। আপোনালোক যদি কোনোবা শকত নতুবা ওখ আছে বা কনফিউজ হৈ আছে যে কাপোৰযোৰ নহ'ব নেকি, মই বহুত বেছি শকত বা ওখ, সেইটো কনফিউজ মানে আপোনালোকৰ নাথাকে, কাৰণ কাপোৰযোৰ আহল বহল বা ডাঙৰ দীঘল থাকে। মই সেয়েহে নিজৰ গাত লৈ দেখাই দিওঁ। আৰু মই যিটো লোকেশ্যন দিছোঁ আপোনালোকক, ৰঙীয়া, পুঠিমাৰী, বাহেতা চাৰিআলি, এইখিনিৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। আৰু যেতিয়া মই কুৰিয়াৰ ব্লুডাৰটোত পঠাওঁ, এটা পেকিঙত এযোৰৰ পৰা 3যোৰলৈকে কাপোৰ দিব পাৰিম মাত্ৰ 100 টকাত। আৰু যদি এযোৰ লয় তেতিয়া 100 টকা হ'ব, 3যোৰ ল'লেও মানে কুৰিয়াৰ চাৰ্জটো 100 টকা হ'ব। মানে এটা পেকিঙত মই 3যোৰলৈকে দিব পাৰিম মাত্ৰ 100 টকাত কুৰিয়াৰ চাৰ্জ। আৰু যেতিয়ালৈকে আপোনালোকে পে'মেণ্ট নিদিয়ে তেতিয়ালৈকে কোনো ধৰণৰ বুকিং নহয়। সেয়েহে আপোনালোকৰ মন পচন্দ হ'লে আপোনালোকে সোনকালে বুকিংটো কৰি থ'ব। আপোনালোকৰ ফুল এড্ৰেছ, যিটো লোকেশ্যনত মই কাপোৰযোৰ পঠাব লাগিব, সেই লোকেশ্যনৰ ফুল এড্ৰেছ আৰু পে'মেণ্টৰ স্ক্ৰীনশ্বট দিব লাগিব। মই ডেইলি আপোনালোকৰ মাজলৈ সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড কৰোঁ। মোৰ এই অংকিতা ডেকা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। কোনো ধৰণৰ ইয়াত কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা কোনো ধৰণৰ তেনেকুৱা নাপাব। কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। আৰু বহুতে এটাই প্ৰশ্ন কৰে যে কাপোৰবিলাক মই অকলে বওঁ নেকি। কাপোৰবিলাক মই অকলে নবওঁ বা বোৱাটো সম্ভৱ নহয়, কিয়নো
ইমান বেছি মই যিহেতু ডেইলি 4-5 কাপোৰ দেখাই থাকোঁ, ইমান বেছি কাপোৰ অকলে ব'ব নোৱাৰি বা বোৱাটো সম্ভৱ নহয়। সেয়েহে জনাই দিছোঁ। মোৰ শালবিলাক ৰাখি থোৱা আছে। এয়া চাব, যিযোৰ মই কাপোৰ দেখাই আছোঁ কেঁচ বচা হয় কাপোৰযোৰ। বহুতে বিচাৰি আছিল কেঁচ বচা মেখেলা চাদৰ। যদি আপোনালোকে অলপ চিম্পুলত বা তেনেকুৱা বিচাৰে, এইযোৰ কাপোৰ ল'ব পাৰিব। বা তেনেকুৱাকৈ বহুতে বিচাৰিছিল, মোৰ মনত নাই কোনে কোনে বিচাৰিছিল। সেয়েহে মই আজি দেখাই দিছোঁ। চাব, মই জুম কৰি দেখাই দিছোঁ। কেঁচ বচা হয় কাপোৰযোৰ, নিশ্চয় ভাল লাগিব। যদি ভাল লাগে ল'ব পাৰিব। নেক্সট মই মেখেলাখন দেখাই আছোঁ। আহল বহল বা ডাঙৰ দীঘল আছে। গোটেইখিনি কাপোৰে আহল বহল বা ডাঙৰ দীঘল হয়। মই ভালদৰে আপোনালোকক দেখালোঁ। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত বহুত ধন্যবাদ।